আজি মই গৈ আছোঁ নৃত্য বিচাৰকৰ বাবে। সোণাপুৰ নিউ ষ্টাৰ ক্লাবৰ কালী পূজাৰ বাবে যি নৃত্য প্ৰতিযোগিতা পাতিছে তাৰে বিচাৰ কৰিবলৈ। বহুত ঠাইত বিচাৰক হিচাপে গৈছোঁ, কিন্তু আজিৰ এইখন মঞ্চত সঁচাকৈ আৱেগিক হৈ পৰিছোঁ। কাৰণ 4.5 বছৰ বয়সৰ পৰা যেতিয়া নৃত্য জগতত প্ৰথম খোজ দিছিলোঁ, এইখন মঞ্চৰ পৰাই দিছিলোঁ। সময়বোৰ সঁচাকৈ কেনেকৈ যে ইমান সোনকালে পাৰ হৈ যায়। বাৰু যিয়ে নহওক, নৃত্য কৰি যদি পুৰস্কাৰ নাপায় বহুত দুখ লাগে, নহয়নে বাৰু? কিন্তু মই ক'ব বিচাৰোঁ যে 3টা পুৰস্কাৰ মাত্ৰ থাকে। 3টা পুৰস্কাৰতো আপোনাৰ নিজৰ যিখিনি প্ৰতিভা আছে সেইখিনিতো সীমাবদ্ধ হৈ থাকিব নোৱাৰে। সেইবাবে সদায় প্ৰেক্টিছ কৰি যাব লাগে। ময়ো গৈছিলোঁ, এদিন ময়ো কান্দিছিলোঁ, আজি ময়ো কৰি গৈ আছোঁ, সেইকাৰণে এইখিনি পাইছোঁ। এতিয়া মই জুৱেলাৰী চাম, কিন্তু যিযোৰ জুৱেলাৰী মই ভাবোঁ সেইযোৰ নিপিন্ধো। তাৰে ভিডিঅ' কৰিবলৈ মই পাহৰিলোঁ, তথাপি এখন ফটো লগাই দিছোঁ বাৰু। আকৌ লগ পাম, থেংক ইউ।